ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত যি টি20 আৰু ODI মেটচ হ'বলৈ গৈ আছে তাৰে আজি স্কোৱাড ঘোষণা কৰি দিলে। ODI আৰু টি20 স্কোৱাড ঘোষণা কৰি দিলে। যদি আমি টিমটো যদি চাওঁ, সূৰ্যকুমাৰ যাদৱক কেপ্টেইন ৰখা হৈছে, ভাইচ কেপ্টেইন শুভমন গিল, জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগে চান্স পাইছে, ঋষভ পান্ত উইকেট কিপাৰ, সঞ্জু চেমছাং উইকেট কিপাৰ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষয় পেটেল, ৱাশ্বিংটন সুন্দৰ পাইছে, ৰবি বিষ্ণুই, অৰ্শদীপ সিং, খালিদ আহমেদে চান্স পাইছে, মহম্মদ সিৰাজ। শ্ৰীলংকাৰ বিৰুদ্ধে এনেও মহম্মদ সিৰাজে ভালেই খেলে। শ্ৰীলংকাৰ বিৰুদ্ধে যদি ODI চিৰিজ হ'বলৈ গৈ আছে, তাৰ যদি আমি স্কোৱাডটো যদি আমি চাওঁ, ৰোহিত শৰ্মা কেপ্টেইন হ'ব গৈ আছে, শুভমন গিল ভাইচ কেপ্টেইন, বিৰাট কোহলি, ৰাহুলক চান্স পাইছে এবাৰ উইকেট কিপাৰ, ঋষভ পান্ত উইকেট কিপাৰ, সুৰেশ আয়াৰে চান্স পাইছে এবাৰ, শিৱম ডুবে, কুলদীপ যাদৱে চান্স পাইছে, মহম্মদ সিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিঙে চান্স পালে, ৰিয়ান পৰাগে এদিনীয়াত চান্স পালে বৰ ভাল কথা, অক্ষয় পেটেল, খালিদ আহমেদে চান্স পাইছে আৰু হৰ্ষিত ৰাণা। অসমৰ কাৰণে বহুত ভাল কথা আজি ইণ্ডিয়াৰ এই টীমত অসমৰ ৰিয়ান পৰাগে চান্স পালে। খেলৰ তাৰিখ কেতিয়া হ'ব আমি চাই লওঁ আহক। প্ৰথম 27 জুলাইত হ'ব, ৰাতি 7টা বজাত পালেগেলত হ'ব। 28 তাৰিখ 30 তাৰিখ গোটেইখন 7টা বজাতে হ'ব, পালেগেলতে হ'ব। আৰু ODI যদি আমি তাৰিখটো যদি চাওঁ, 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আগষ্টৰ 2:30 বজাৰ পৰা হ'ব, কলম্বোত হ'ব, 4 তাৰিখ 7 তাৰিখ। ভালেই লাগিব চাই, শ্ৰীলংকাৰ বিৰুদ্ধে এনেও ভালেই লাগে ইণ্ডিয়াৰ খেলবিলাক। যদি ভিডিঅ' ভালে এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।